হেল্ল' ডিয়াৰ ভিউয়াৰ্ছ ইউসুফসupdateৰ আজিৰ এইটো ভিডিঅ' লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ। চাওক য'ত আপোনালোকক আজি মই দেখুৱাই দিম আপুনি যদি RTI মানে কৰিব বিচাৰিছে। একচুৱেলি আজিৰ এইটো ভিডিঅ'ত মই কৈ দিম RTI কি, কেনেকৈ কৰে, RTI কিহৰ কাৰণে কৰিব লাগে, কি কি ডিপাৰ্টমেণ্টৰ ওপৰত আপুনি RTI কৰিব পাৰিব, এই সকলো কথা কিন্তু আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপুনি একেবাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থকাৰ কাৰণে চেষ্টা কৰিব। চাওক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ, আপুনি যদি চেনেলটো তেতিয়া নতুনকৈ ভিজিট কৰিলে অনুগ্ৰহ কৰি চেনেলটো ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চ' আহক পলম নকৰাকৈ মূল ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। চাওক আজি মই মূলতঃ আপোনালোকৰ লগত আলোচনা কৰিম। চাওক অনলাইন যোগে আপুনি কেনেকৈ RTI কৰিব পাৰিব, যিকোনো এটা ডিপাৰ্টমেণ্টৰ ওপৰত আপুনি কেনেকৈ RTI কৰিব পাৰিব, কেনেকৈ আপুনি সেই ফৰ্মখন ফিল আপ কৰিব লাগিব, ইয়াত কোনো ধৰণৰ পে'মেণ্ট কৰিব লাগিব নেকি, আপুনি কি কি ডিটেইলছ জানিব পাৰিব, এই সকলোখিনি কথা কিন্তু আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপুনি একেবাৰে স্কিপ নকৰিব। চিম্পলি আপুনি কি কৰিব লাগিব, RTI অনলাইন কৰাৰ কাৰণে RTI কিন্তু আপুনি দুয়োটা পদ্ধতিত মানে কৰিব পাৰিব। RTI অনলাইন কৰিলে কেতিয়াবা 10 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগে, আৰু অফলাইন যদি কৰিব বিচাৰে তাত 50 ৰুপিজ এটা পে'মেণ্ট থাকে। চ' চিম্পলি আপুনি দুয়োটা পদ্ধতিত কিন্তু RTI কৰিব পাৰিব। কিন্তু মই আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'ত আজি আপোনালোকক দেখাই দিম RTI অনলাইন যোগে কেনেকৈ আপুনি কৰিব পাৰিব। সেয়া কিন্তু আপোনাৰ ঘৰতে থাকি আপোনাৰ হাতত থকা এণ্ড্ৰইড ফোনটোৰ সহায়ত কিন্তু আপুনি RTI কৰিব পাৰিব এনি কাইণ্ড অফ ডিপাৰ্টমেণ্টৰ ওপৰত। আপুনি চিম্পলি RTI চাওক কেনেকুৱা ধৰণৰ কামবিলাকৰ ওপৰত আপুনি RTI কৰিব পাৰিব বা কৰিব। চাওক সাধাৰণ ভাষাত যদি ক'ব যাওঁ, আপুনি চাওক আপোনাৰ ঘৰৰ কাষত যদি কোনোবা এটা কাম হৈ আছে, ধৰি লৈছোঁ আপোনাৰ ৰাস্তাৰ কাম বা আপোনাৰ লেট্ৰিনৰ কাম বা ঘৰৰ কাম, PMAY মানে থাকে না, এইটো কনফাৰ্ম নহয়, বা এনেকুৱা ধৰণৰ স্কিম কিছুমান আপুনি ধৰি ল'ব পাৰিব। কাষত আপোনাৰ এটা মানে ৱাটাৰ ছাপ্লাইৰ কিবা এটা বনাই আছে, তাৰ ডিটেইলছ আপুনি জানিব বিচাৰিছে, সেই বিষয়ত কিন্তু আপুনি RTI কৰিব পাৰিব জনাৰ কাৰণে। চ' RTI মূলতঃ আপোনাৰ সেই কামখনত কিমান টকা চেংচন হৈছিলে, সেই কনষ্ট্ৰাকশ্যনত আপোনাক কিমান টকা দিয়া হৈছিলে, কিমান টকা খৰচ কৰিলে, কোনটো ডিপাৰ্টমেণ্টত কিমান টকা গৈছে, কোনখিনি কামত কিমান টকা, পাৰ্ট বাই পাৰ্ট কিন্তু আপুনি হিচাপখিনি তাৰ পৰা কিন্তু ল'ব পাৰিব। তেনেকৈ কিন্তু আপুনি ডিটেইলছবিলাক জনাৰ কাৰণে কিন্তু আপুনি RTI কৰিব পাৰিব। আপোনাৰ যদি ঘৰৰ কাষত এখন স্কুল হৈ আছে, স্কুলটোৰ বিষয়ে যদি আপুনি জানিব বিচাৰিছে যে স্কুলটোত কিমান টকা আচলতে চেংচন হৈছিলে, তাত কিমান টকা খৰচ গ'ল, কিমান টকা ৰাহি হ'ল, কামখিনি ভালদৰে হ'ল নে নাই, কেনেকুৱা ষ্টাইলত হ'ব লগা আছিল, কনষ্ট্ৰাকশ্যনটো কেনেকুৱা দিয়া আছিল, গোটেইখিনি তথ্য কিন্তু আপুনি RTIৰ মাধ্যমত কিন্তু আপুনি জানিব পাৰিব। চ' চিম্পলি চাওক মই আজি আপোনালোকক দেখাই দিম সেই গোটেইবিলাক প্ৰচেছ আপুনি কেনেকৈ অনলাইন যোগে কৰিব পাৰিব, আৰু সেইখিনি কিন্তু একো খৰচ নোহোৱাকৈ। চাওক আজি মই দেখাই আছোঁ, চিম্পলি আপুনি কি কৰিব, সেইখিনি কাম কৰাৰ কাৰণে RTIৰ যিটো অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰিব লাগিব। ভিজিট কৰিলে আপুনি হোম পেজ এটা পাই যাব, তাত আপুনি ক্লিক কৰিলে আপুনি এইটো পেজত আহি যাব, আৰু এইটো পেজৰ যিটো ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত দি ৰাখিম। আপুনি চিম্পলি এই লিংকটোত ক্লিক কৰি পালে কিন্তু আপুনি মোৰ এইটো ভিডিঅ'লৈ মানে এইটো পেজলৈ আপুনি আহিব পাৰিব। আৰু আপুনি যদি বিচাৰে যে আপুনি মানে RTI কৰিব, চ' চিম্পলি আপুনি এই ফৰ্মখনত কিন্তু আহিব পাৰিব। যদি এনেকুৱা ধৰণৰ ফৰ্ম নাহে, আপুনি চিম্পলি কি কৰিব, হোমৰ লগতে আপুনি একেবাৰে ওপৰত দেখা পাইছে ছাবমিট ৰিকুৱেষ্ট বুলি, চিম্পলি আপুনি কি কৰিব, ছাবমিট ৰিকুৱেষ্টত ক্লিক কৰিব। চাওক ছাবমিট ৰিকুৱেষ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ এটা দেখা দিব। ইয়াত চাওক গোটেইখিনি ডিটেইলছ দিয়া আছে, গাইডলাইনছ ফৰ ইউজ অফ RTI অনলাইন পৰ্টেল। আপুনি এইখিনি চিম্পলি কি কৰিব, যদি বিচাৰে আপুনি গাইডলাইনছখিনি কিন্তু আপুনি পঢ়ি ল'ব পাৰিব। আদাৰৱাইজ আপুনি চিম্পলি স্ক্ৰল ডাউন হৈ তলত আহিব, আৰু কি কৰিব, চাওক টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা দিয়া আছে, ইয়াত চিম্পলি আপুনি টিক মাৰ্ক এটা লগাই দিব, আৰু তলত আপুনি দেখা পাইছে দুটা অপশ্যন, এটা হ'ল ছাবমিট আৰু এটা হ'ল কেনচেল। আপুনি চিম্পলি ইয়াৰ পৰা কি কৰিব, ছাবমিটত ক্লিক কৰি দিব। চিম্পলি চাওক মই এনেকৈ ছাবমিটত ক্লিক কৰি দিছোঁ, আৰু ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সেই যিটো ফৰ্ম মই কৈছিলোঁ সেই ফৰ্মখনত কিন্তু আপোনাক লৈ আহিব। চিম্পলি চাওক ফৰ্মখনৰ যিটো ওপৰত একেবাৰে ওপৰত কি দিয়া আছে, চাওক ইয়াত আছে অনলাইন RTI ৰিকুৱেষ্ট ফৰ্ম। চিম্পলি আপুনি কি কৰিব, অনলাইন RTI ৰিকুৱেষ্ট ফৰ্মত চাওক তলত আপুনি আপোনাক দিয়া আছে পাব্লিক অথৰিটি ডিটেইলছ, আপুনি চিম্পলি ইয়াত দি দিব। চাওক ডিটেইলছবিলাক আপুনি ইয়াত ফিল কৰিব লাগিব। চিম্পলি চাওক চিলেক্ট মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট, এপেক্স বডি, চিম্পলি আপুনি কি কৰিব, পাব্লিক অথৰিটি ইয়াত চাৰ্চ কৰিব পাৰিব, নহ'লে আপুনি চিম্পলি চিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ডিপাৰ্টমেণ্ট হয় চিম্পলি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব। ইয়াত চাওক গোটেইবিলাক ডিপাৰ্টমেণ্ট কিন্তু দিয়া আছে। ইয়াত ফাৰ্ষ্টতে আছে চাওক কেবিনেট ছেক্ৰেটেৰিয়েট, তাৰপিছতে চাওক কণ্ট্ৰ'লিয়াৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম এণ্ড PG, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, ৰিচাৰ্চ এণ্ড এডুকেশ্যন,
ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ কৰ্পোৰেশ্যন এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ্ছ, ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী ডেইৰিং এণ্ড ফিচাৰিজ। চিম্পলি আপুনি আপোনাৰ যিটো ডিপাৰ্টমেণ্ট ইয়াৰ পৰা চিম্পলি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই ল'ব। আপুনি যিটো ডিপাৰ্টমেণ্টৰ এগেইনষ্টত আপুনি RTIটো কৰিব বিচাৰিছে, এপ্লাই কৰিব বিচাৰিছে, ৰিকুৱেষ্ট কৰিব বিচাৰিছে, জনাৰ কাৰণে ডিটেইলছবিলাক চিম্পলি ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি তলত দেখা পাইছে চিলেক্ট পাব্লিক অথৰিটি। চিম্পলি আপুনি কি কৰিব, চেম চিষ্টেমত চিলেক্ট কৰিব। আপোনাৰ যেতিয়া নেকি ডিপাৰ্টমেণ্টটো চিলেক্ট হৈ যাব তেতিয়া কিন্তু পাব্লিক অথৰিটিটো লিষ্টবিলাক আহি যাব। তাৰ পৰা আপুনি আপোনাৰ যিটো পাব্লিক অথৰিটি হয় সেইটো চিলেক্ট কৰি ল'ব। নেক্সট চাওক কি কৈছে, পাৰ্চনেল ডিটেইলছ দিব দিছে অফ RTI এপ্লিকেণ্ট। মানে চাওক আপুনি যিহেতু এপ্লাই কৰি আছে আপুনি হ'ব RTI এপ্লিকেণ্ট। চ' আপোনাৰ কি দিব লাগিব, ইয়াত ডিটেইলছ দিব লাগিব। যদি আপোনাৰ নিজৰ নামত মানে আপুনি যদি এজ এ এপ্লিকেণ্ট RTI কৰিব বিচাৰিছে, মানে আপুনি যদি তথ্যখিনি জানিব বিচাৰিছে তেনেহ'লে কিন্তু ইয়াত আপোনাৰ ডিটেইলছখিনি দিব লাগিব। ইয়াত চাওক মেণ্ডেটৰী হয় ষ্টাৰ মাৰ্ক থকাবিলাক। চিম্পলি আপুনি কি কৰিব, ফাৰ্ষ্ট অফ অল ইমেইল আইডি এটা আপুনি দি দিব। আপোনাৰ যিটো এটা ভেলিড ইমেইল আইডি আছে সেইটো আপুনি দি দিব। ইয়াৰ পিছত চাওক কৈছে মোবাইল নাম্বাৰ ফৰ ৰিচিভিং SMS এলাৰ্ট। চিম্পলি আপোনাৰ এটা ভেলিড মোবাইল নাম্বাৰ দিব। নেক্সট আপোনাৰ কনফাৰ্ম ইমেইল আইডি, যিটো ইমেইল আইডি ওপৰত দিলে চেম ইমেইল আইডিটো আপুনি এগেইন দি দিব। নেক্সট আপোনাৰ নামটো দিব, নেমৰ জেগাত আপোনাৰ যিটো গুড নেম হয় সেইটো আপুনি দি দিব। নেক্সট আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। চাওক মেল ফিমেল থাৰ্ড জেণ্ডাৰ আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। ইয়াৰ পিছত আপুনি চাওক চিম্পলি আপোনাৰ এড্ৰেছখিনি ফিল কৰিব লাগিব। এড্ৰেছত আপোনাৰ ভিলেজ, পোষ্ট অফিচ, PS, ডিষ্ট্ৰিক্ট এইখিনি আপুনি দি দিব, পিনক'ডটো দিব। নেক্সট চাওক, তাৰপিছত চাওক কাণ্ট্ৰি দেখা পাইছে এইটো ইণ্ডিয়া চিলেক্ট হৈ আছে। আপোনাৰ যদি বেলেগ হয় চিলেক্ট কৰিব লাগিব। চাওক এইটো বেচিকেলি ইণ্ডিয়াই হ'ব। নেক্সট চাওক ষ্টেটটো দিয়া আছে, ষ্টেটটো আপুনি চিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ষ্টেট হয় ষ্টেটটো চিলেক্ট কৰি ল'ব। নেক্সট চাওক আপোনাৰ কি দি আছে, ষ্টেটাছটো চাওক ৰুৰেল না আৰবান। আপুনি যিটো ডিপাৰ্টমেণ্টত মানে RTI এপ্লাই কৰিছে, যিটো নেকি কনষ্ট্ৰাকশ্যনৰ কাৰণে আপুনি RTI ডিটেইলছখিনি জানিব বিচাৰিছে সেইটো আপোনাৰ ৰুৰেল এৰিয়াত আছে নে আৰবান এৰিয়াত আছে সেইটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। নেক্সট চাওক এডুকেশ্যনেল ষ্টেটাছটো লিটাৰেট ইলিটাৰেট আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰিব। নেক্সট চাওক ফোন নাম্বাৰটো দি দিব। ৰিকুৱেষ্ট ডিটেইলছটো চাওক চিটিজেনশ্বিপত ইণ্ডিয়ান চিলেক্ট হৈ আছে। নেক্সট চাওক ইজ দ্য এপ্লিকেণ্ট বিল' পভাৰ্টি লাইন, ইয়াত চিলেক্টত ক্লিক কৰিব। য়েছ ন' দুটা থাকিব। চিম্পলি আপুনি যিটো দিব বিচাৰে ইয়াৰ পৰা দিব পাৰিব। যদি আপুনি বিল' পভাৰ্টি লাইনত মানে লাইন হয় তেনেহ'লে আপুনি য়েছ কৰিব, নহ'লে আপুনি ন' কৰি দিব। নেক্সট চাওক ইণ্টাৰ টেক্সট অফ RTI ৰিকুৱেষ্ট এপ্লিকেশ্যন আপ টু 3000 কেৰেক্টাৰ্ছ। আপুনি যিটো মানে ডিপাৰ্টমেণ্ট বা যিটো কনষ্ট্ৰাকশ্যনৰ কাৰণে আপুনি RTI কৰিব বিচাৰিছে তাৰ বিষয়ত আপুনি কি জানিব বিচাৰিছে সেই বিষয়ত মানে কিবা আপুনি লিখি দিব পাৰিব। এইটো আপুনি মেক্সিমাম 3000 কেৰেক্টাৰ্ছৰ ভিতৰত লিখিব পাৰিব। ইয়াত চাওক কৈছে অনলি আলফাবেট A to Z নাম্বাৰ 0 to 9 এণ্ড স্পেচিয়েল কেৰেক্টাৰ চাওক আৰ এলাউড ইন টেক্সট ফৰ RTI ৰিকুৱেষ্ট এপ্লিকেশ্যন। ইয়াত কিন্তু এইবিলাক এলাউ কৰিব, আপুনি লিখিব পাৰিব। চ' চিম্পলি এইখিনি লিখি আপুনি স্ক্ৰল ডাউন হৈ তলত আহিব। ইয়াত চাওক কৈছে ছাপৰ্টিং ডকুমেণ্টছ। ইয়াত চাওক কৈছে ডু নট আপলোড আধাৰ কাৰ্ড অৰ পান কাৰ্ড অৰ এনি আদাৰ পাৰ্চনেল আইডেণ্টিফিকেশ্যন এক্সপেক্ট BPL কাৰ্ড। চাওক কৈছে PDF file name should be less than 12 alpha numeric character only and should not contain any blanks. So আপুনি এইখিনি বস্তু পঢ়ি লৈ এই কণ্ডিশ্যন মতে আপুনি কি কৰিব, ছাপৰ্টিং ডকুমেণ্টছটো আপলোড কৰি দিব। নেক্সট চাওক কৈছে শেষত আপোনাৰ এণ্টাৰ চিকিউৰিটি কোড এটা আছে। আপুনি চিম্পলি বক্সটোত কি কৰিব, যিটো চিকিউৰিটি কোড দিয়া আছে ইয়াত বৰ্তমান আছে 904783। আপুনি চিম্পলি আপোনাৰ যদি বেলেগ থাকে বেলেগটো আপুনি দিব লাগিব। এইটো বাৰে বাৰে চেঞ্জ হৈ থাকে। চ' আপুনি আপোনাৰ যি আহে সেইটো আপুনি চিম্পলি এই কাষত থকা বক্সটোত আপুনি ফিল কৰি দিব। আৰু শেষত আপুনি কি কৰিব, চাওক চিম্পলি ছাবমিট বাটন এটা দেখা পাইছে। আপুনি চিম্পলি ছাবমিট বাটনত ক্লিক কৰি পেলাই আপোনাৰ যিটো RTI ৰিকুৱেষ্ট ফৰ্ম হয় সেই RTI ৰিকুৱেষ্ট ফৰ্মখন ছাবমিট কৰি দিব। ইয়াৰ পিছত আপোনাৰ এই ৰিকুৱেষ্ট ফৰ্মখন ফাইনেলি ছাবমিট হৈ যাব। কেতিয়াবা আপোনাৰ পে'মেণ্ট এটা আহিব পাৰে। যদি 10 টকা পে'মেণ্ট এটা আহে আপুনি চিম্পলি পে'মেণ্টটো কৰিব লাগিব। আৰু শেষত আপুনি ৰেফাৰেঞ্চ নাম্বাৰ এটা পাই যাব। সেইটোৰে আপুনি কি কৰিব পাৰিব, ইয়াত আহি আপুনি চিম্পলি কি কৰিব পাৰিব, আপোনাৰ যিটো মানে এপ্লিকেশ্যন ছাবমিট কৰা গ'ল সেইটো আপুনি ষ্টেটাছ চাব পাৰিব। ইয়াত চাওক আপুনি ওপৰত দেখা পাইছে হোম ছাবমিট ৰিকুৱেষ্ট ছাবমিট ফাৰ্ষ্ট এপ্ৰিল। তাৰপিছত চাওক ভিউ ষ্টেটাছ। আপুনি চিম্পলি কি কৰিব, ভিউ ষ্টেটাছত ক্লিক কৰিব লাগিব। আৰু ভিউ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত এনেকুৱা ধৰণৰ এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কেতিয়া পাব, যেতিয়া নেকি আপুনি ছাবমিট কৰিব মানে কোনটো, যেতিয়া নেকি আপুনি এই ফৰ্মখন যিটো আপোনাৰ RTI ৰিকুৱেষ্ট ফৰ্ম হয় সেই RTI ৰিকুৱেষ্ট ফৰ্মখন যেতিয়া নেকি আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে কিন্তু মই যিটো ৰেফাৰেঞ্চ নাম্বাৰ বুলি কৈছিলোঁ সেইটো একচুৱেলি চাওক এনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এজ এ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ আহি যাব। দেন আপুনি কি কৰিব লাগিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি একেবাৰে বক্সত
বক্সৰ যেটো দেখা পাইছে আপুনি ওপৰৰ যেটো বক্স তাত আপুনি ফিল কৰিব নেক্সট আপুনি কি কৰিব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন যেতিয়া নেকি আপুনি RTI ৰিকুৱেষ্ট ৰেজিষ্ট্ৰেচন কৰিছিলে বা এপ্লাই কৰিছিলে সাবমিট কৰিছিলে ফৰ্মখন যেতিয়া নেকি সাবমিট কৰিছিলে সেই সাবমিট কৰোতে যেটো নেকি ইমেইল আইডি আপুনি দিছিলে সেই ইমেইল আইডিটো ইয়াত ফিল কৰিব লাগিব নেক্সট আপুনি চাওক আকৌ সিকিউৰিটি কোডটো দিয়া আছে এটা সেই সিকিউৰিটি কোডটো আপুনি ফিল কৰিব আপুনি কি কৰিব সিকিউৰিটি মানে কোডটো ফিল কৰি সিম্পলি তলত দেখা পাইছে সাবমিট বাটন আপুনি সিম্পলি সাবমিট বাটনত ক্লিক কৰি সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে কিন্তু আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰৰ এগেইনষ্টত যিখিনি ষ্টেটাস বা যিখিনি বৰ্তমানলৈকে মানে তথ্য মানে দিছে সেইখিনি কিন্তু দেখাই দিব হয়তোবা সাবমিটেড দেখাব এপ্ৰুভ হোৱাৰ পিছত আপুনি ডাউনলোড কৰি গোটেইখিনি বস্তু গম পাব পাৰিব সো আশা কৰো গোটেইখিনি বস্তু আপুনি বুজি পালে ভিডিওটোৰ মাধ্যমত সো ভিডিওটো যদি চাই আপোনাৰ ভাল লাগিল ভিডিওটোত এটা লাইক দিবলৈ নাপাহৰিব লগতে যদি চেনেলটো আজি নতুনকৈ ভিজিট কৰিলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব লগতে অল নোটিফিকেশন এলাউ কৰি দিব যাতে মই আপলোড দিয়া যিকোনো ধৰণৰ ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ ভিডিওসমূহৰ নোটিফিকেশন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয় সো এনেকুৱা ধৰণৰ ভিডিও যদি আপোনাৰ ভাল লাগে ভিডিওবিলাক আপুনি শেয়াৰ কৰি থাকিব আপোনাৰ বন্ধু-বান্ধৱীৰ লগত এইবিলাক ভিডিও ইম্পৰ্টেন্ট হয় চাওক এইবিলাক বস্তু সকলোৱে জানিব লাগে আজিকালি চাওক এনেও দুৰ্নীতিবিলাক বাঢ়ি গৈছে সো আপুনি যদি এইবিলাক বস্তু মানে গম পাই থাকে আপুনি নিশ্চয় এইবিলাক কৰি থাকিব পাৰিব RTI বিলাক কৰি পালে আপুনি আপোনাৰ সেই ইনফৰমেশন বিলাক পাব পাৰিব ডিটেইলছ বিলাক ল'ব পাৰিব আৰু আপোনাৰ গাঁৱৰ উন্নয়ন হ'ব কামবিলাক সঠিক ৰূপত হ'ব বুলি আশা কৰো সো জিনক আজিৰ ভিডিওটোৰ পৰা ইমানতে বিদায় ল'ব বিচাৰিছো পুনৰ লগ পাম আপোনাক ইউসুফ আপডেটৰ নতুন এটা ভিডিওৰ সৈতে তেতিয়ালৈকে আপুনি ভালে থাকক সুস্থ থাকক জয় অসম বাই বাই ধন্যবাদ।